গতিকে আজি শুভকাম পালন কৰিবৰ কাৰণে আমাৰ আৰক্ষাত সুন্দৰ প্ৰাথমিক বিষয়া মাননীয় মুখ্যমন্ত্ৰী উপস্থিত আছে। গতিকে জয়তে আজি আমাৰ কাৰ্বি আংলং প্ৰাথমিক শিক্ষক সন্থাৰ 34 সংখ্যক ত্ৰিবাৰ্ষিক অধিৱেশন প্ৰথম কাৰ্যসূচীত আমাৰ মাজত উপস্থিত মাননীয় লক্ষী ডাঙৰীয়াক এখন কাৰ্যসূচীৰে সমাধান আৰু লগতে আমাৰ কাৰ্বি আংলং প্ৰাথমিক শিক্ষক সন্থাৰ সভানেত্ৰী মাননীয় মহোদয় বাইদেউ এখন কাৰ্যসূচীৰে সমাধান আৰু লগতে আমাৰ মাজত উপস্থিত আমাৰ সন্মানীয় অতি মৰম শ্ৰদ্ধাৰ তথা কাৰ্বি আংলং প্ৰাথমিক শিক্ষক সন্থাৰ প্ৰাক্তন সভাপতি মাননীয় প্ৰফেচৰ বসুমতাৰী দেৱক এখন কাৰ্যসূচীৰে সম্বৰ্ধনা জনালোঁ। আৰু সভা অংশগ্ৰহণ কৰা আমাৰ প্ৰাথমিক শিক্ষক-শিক্ষয়িত্ৰী সন্মানীয় প্ৰতিনিধিসকলে আমাৰ সংস্থাৰ নিয়মাৱলী অষ্টাদশ অনুসৰি সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে অপ্ৰতিৰোধ প্ৰাৰ্থী হিচাপে বিপুল ভোট জৰিয়তে মোক নিৰ্বাচিত কৰি সন্থাৰ সাধাৰণ সম্পাদক পদবীৰ দ্বাৰাভাৱে চতুৰ্থবাৰলৈ অধিষ্ঠিত কৰাৰ পূৰ্বতে 1 এপ্ৰিল 2019 তাৰিখে সন্থাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা সন্থাৰ নতুনকৈ নিৰ্বাচিত সমিতিখন প্ৰথমখন সাধাৰণ সভা আনুষ্ঠানিকভাৱে পুনৰবাৰ সম্পাদকীয় দায়িত্বভাৰ গ্ৰহণ কৰোঁ। নতুনকৈ নিৰ্বাচিত সন্থাৰ কেন্দ্ৰীয় কমিটিৰ মূল বিষয়ববীয়া আৰু অন্যান্য সদস্যৰ তালিকা এনেধৰণৰ: শ্ৰীযুতা লাংপিপি ৰংপিপি সভানেত্ৰী, শ্ৰীযুতা মিলি ৰংপি উপসভানেত্ৰী, শ্ৰী প্ৰবীণ হানছে সাধাৰণ সম্পাদক, শ্ৰী সীমান্ত ৰংপি সহকাৰী সাধাৰণ সম্পাদক, শ্ৰীযুত পঞ্চম সিং উপদেষ্টা কামৰেন মহকুমা, জন্মেজয় হাজৰিকা উপদেষ্টা ডিফু মহকুমা, শ্ৰীযুত ডেকাৰাম বংৰুণ উপদেষ্টা বোকাজান মহকুমা, শ্ৰীযুত দাৰা বসুমতাৰী হিচাপ পৰীক্ষক ডিফু মহকুমা, শ্ৰীযুত চন্দ্ৰকান্ত মাইবংশা হিচাপ পৰীক্ষক কামৰেন মহকুমা, শ্ৰীযুত সোণাৰী তেৰাং হিচাপ পৰীক্ষক বোকাজান মহকুমা, শ্ৰীমতী ইন্দ্ৰা লেখিপি মহিলা সদস্যা, শ্ৰীমতী নিবেদিতা বিপি মহিলা সদস্যা, শ্ৰীমতী বীণা কপি মহিলা সদস্যা, শ্ৰীমতী মানাই ৰংহাংপি মহিলা সদস্যা, শ্ৰীমতী বীণা লেখিপি মহিলা সদস্যা, শ্ৰীমতী বীণা তেৰাংপি মহিলা সদস্যা, শ্ৰীযুত বাবুলাল লংকি পুৰুষ সদস্য, শ্ৰীযুত লংকি কপি পুৰুষ সদস্য, শ্ৰীযুত খৰচিং তেৰং পুৰুষ সদস্য। উক্ত দিনতে কাৰ্বি আংলং প্ৰাথমিক শিক্ষক সন্থাৰ নৱগঠিত কমিটিখন বিভিন্ন বিষয়ববীয়া সন্থা নিয়মাৱলী চতুৰ্দশ থকা শপতনামা পাঠ কৰি আমাৰ সমগ্ৰ কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলা প্ৰাথমিক শিক্ষক-শিক্ষয়িত্ৰীসকলৰ উন্নতি সাধনৰ লগতে